हेलो एवरीवन वेलकम टू सानी बरगोहां यूट्यूब चैनल। आज नतुन एटा भिडिओले आपनालोকৰ মাজলৈ আহিছোঁ। আজি ঘৰলৈ যাব ওলাইছোঁ কাৰণ নতুন বছৰ ভাবিছোঁ ঘৰত একেলগতে খাওঁগে আৰু সেইকাৰণে আজি হোষ্টেলৰ পৰা গৈছোঁ। বহুত বেছি ভাল লাগিছে সেইকাৰণে বেগ চেগবোৰ লৈ লৈছোঁ আৰু এটা আছে বেগ সেইকাৰণে সেইটো লগৰ এজনে আনিব আৰু এতিয়া এপ্লিকেশ্যন আমি দিব লাগিব মানে তাত আমি যাওঁতে মানে আমি ঘৰলৈ গ'লে এপ্লিকেশ্যন দি যাব লাগে। চ' সেইকাৰণে যাওঁ আৰু খুবেই বেছি মনটো ভাল লাগিছে আৰু তাই ওলাই কিনে ৰখি আছে মোলৈ বুলি মই ব্লগটো বনাইছোঁ কাৰণে। আৰু এতিয়া মই ঘৰ চৰ আহি পালোহি মানে কি হ'ল মই বজাৰ কৰা আৰু কিবা কিবি লৈছিলোঁ মই সেইখিনি দেখাম বুলি ভাবিছিলোঁ কিন্তু গাড়ী ইমানেই বেছি ভিৰ আৰু বেগকেইটা মানে দেখা লগে লগে মাথা চাথা ঘূৰাই গৈছে মানে এইফালে হাত বিষাইছে নে মোবাইলে ধৰিম নে বেগে ধৰিম সেইকাৰণে মই সেইডোখৰ ভিডিঅ' চিডিঅ' নকৰিলোঁ। এই আহাকত জেঠা বেয়া বেছি লাজ কৰিছে মানে ইমান দিনৰ মূৰত আহিছোঁ কান্দোঙে নে হাঁহোঙে নিচিনা কৰিছে চাওক এবাৰ আহি যা অকল এবাৰ মানে মই বহুত দিনৰ মূৰত আহিছোঁ ন কান্দোঙে নে হাঁহোঙে নে কি কওঁ নিচিনা লাগিছে কান্দিছে দেই বহুত দিন মই দেখিছোঁ বহুত বেয়া লাগিছে বেয়া লাগিছে ভালে লাগিব লাগে হয় নাই বাৰু নতুন বছৰ ঘৰখনৰ লগত একেলগতে মানে খাম বুলি ভাবি আহিছোঁ আৰু এতিয়া কি খুৱাব আৰু তাৰপিছত মই আকৌ যাবগৈ লাগিব। তোৰ কাৰণে 3 কেজি ব্ৰইলাৰ এটা লৈ এতিয়া কাটি পিনি থৈছোঁ তই লাগিলে মাংসখিনি দেখাব পাৰ তই জানো 3 কেজি মাংস দেখাম বাৰু আপোনালোকক থছে নে নাথে এনেও ক'ব পাৰে হয় নাই বাৰু দেখাম ব'ল কান্দিছে হাঁহিছে। আৰু মই আপোনালোকক কোৱাই নাছিলোঁ যে মই ঘৰলৈ অহা কাৰণটো কি মই এখন থিয়েটাৰ চাব আহিছোঁ আমাৰ গাঁৱতে 25 বছৰমান হ'ল পতাই নাই মানে আমাৰ গাঁৱত এবাৰ পাতিছে 25 বছৰ পিছত আৰু এখন থিয়েটাৰখনৰ নাম হ'ল সুদৰ্শন সেইকাৰণে চাবলৈ আহিছোঁ আৰু ইয়াৰ ৰূপম দাও আছে তাকে ৰূপম দা মানে থিয়েটাৰখন চাবলৈ মোৰো খুব বেছি মন গৈছে সেইকাৰণে হোষ্টেলৰ পৰা একদম মানে সোনকালে গুচি আহিছোঁ মানে চাম বুলি আৰু লগ পাম বুলিও মানে অহা হৈছে তেনেহ'লে ভিডিঅ'টো চাই থাকক। আৰু এইফালে মোৰ 3 কেজি মাংস জেঠাই মা পাপা সিহঁতি চবেই কাটি কেনে থৈ দিছে মই খাবলৈ বুলি আৰু আধা বনালে আধা থৈ দিছে পূৰা খাম আৰু এতিয়া। আৰু মই এতিয়া পাপাৰ লগত গৈ আছোঁ আপাহঁতৰ ঘৰলৈ কাৰণ আজি 31 ডিচেম্বৰ হয় সেইকাৰণে লাষ্ট ডিচেম্বৰ সেইকাৰণে মানে মই যেতিয়া আহি পালোহি ৰূপম দাদাক লগ কৰিম বুলি ভাবিছিলোঁ কিন্তু ৰূপম দাদাক লগ কৰিবলৈ ৰাতিহে পাৰিম এতিয়া ৰূপম দাদা মানে নাই মই গৈ পোনে আহিয়ে পাপাই মানে ইফালে এবাৰ ফুৰাইছে ইফালে এবাৰ ফুৰাইছে মানে কি হৈছে মানে বহুত দিনৰ মূৰত ছোৱালীজনী আহিলে আদৰ্শটো বেছি থাকে ন সেইকাৰণে মানে মোৰ অকণমান আদৰ্শটো বেছি হৈছে আৰু হয়নে নহয় বাৰু হয় মানে কম কৈছে মই নহ'ব পাৰে দেই মই এনেও মানে এনেই আন্দাজত গৈ আছোঁ আৰু হয় বুলি সেইকাৰণে এতিয়া আপাহঁতলৈ গৈ আছোঁ কিন্তু এই ভিডিঅ'টো বিশেষকৈ ক'ব গ'লে যে সুদৰ্শন থিয়েটাৰখনত ৰূপম দা আছে বুলি মই একেবাৰে জনা নাছিলোঁ তাৰপিছত যেতিয়া জানিলোঁ মানে আৰু বেছি কালি এবাৰ থাকিব পৰা নাই মানে মোৰ গাটো একেবাৰে ভাল নহয় চকুটোকো সোমাই গৈছে বমি কাহ চৰ্দি চব হৈ গৈছে মানে তথাপিও চাবলৈ আহিছোঁ কাৰণ বেমাৰটোতো ভাল হৈ যাব কিন্তু আৰু এবাৰ নেক্সট টাইম লগ নাপাম ন সেইকাৰণে মানে চান্সতে আহিছোঁ আৰু সেইকাৰণে ভাবিছোঁ আপোনালোকেও চাব আমাৰ ইয়াতনো কেনেকৈ পাতিছোঁ আজি কিন্তু 3 নম্বৰ হয় আজি লাষ্ট হ'ব সেইকাৰণে মই ভাবিছোঁ আজি চায়ো আৰু আপোনালোককো দেখাই মানে কোৱা একো নাছিলে মানে ঘৰত কোনো নাছিলে অকল আপা আছিলে কিনো মানে ব্লগ বনাম আৰু কেনেকৈ কিনো ক'ম সেইকাৰণে ইমান ভালকৈ নহ'ল সেইকাৰণে এতিয়া ভাবিছোঁ খামটিঘাটৰ দলংখন চাই আহোঁগৈ আৰু আপোনালোককো দেখাওঁ একচুৱেলি আমাৰ ঘৰৰ পৰা খামটিঘাটৰ দলংখন ওচৰে হয় বেছি টাইমো নালাগে কিমান টাইম লাগে যে 5 মিনিটমান লাগে মানে খোজকাঢ়ি আহিলে দেৰি লাগিব কিন্তু গাড়ীত আহিলে মানে সোনকালে 5 মিনিটমানতে পায়হি আৰু সেইকাৰণে পাপাই কৈছে একেবাৰে দেখাই দিবি পাপা মানে নাচায় মানে মোৰ মুখলৈ নাচায় কি কয় আৰু মানে ডিঙিটো যে পূৰা বিষাইছে মোক আৰু মাথাটো পূৰা কামিছে তথাপিও ব্লগ বনাইছে আপোনালোকৰ কাৰণে কাৰণ মৰম আশীৰ্বাদ যেনেকৈ আপোনালোকে দি আছে সেইকাৰণে আৰু এইফালে আমি এতিয়া পামগৈ আৰু বেছি টকা নাই অকণমান আছে আমি এতিয়া বৰ্তমান দলং পালোহি বাবাই কিবা এটা কৈছে বৰ্তমান এতিয়া আমি দলং পালোহি দলং ওচৰত আমাৰ এই দোকান আছে ক'ত আছে আমাৰ দোকান দোকান আছে দলঙৰ ওচৰত মানে এইবোৰ অলপ চলপকৈ মানে সৰু সুৰাকৈ দোকান এখন দি থৈছে আৰু কিন্তু এইবোৰ আমি খাবলগীয়া নহয় আছে কমলা চমলা কিন্তু প্ৰায় ইয়াত বেছিভাগ মানে ল'ৰা ছোৱালীবোৰ প্ৰায় ফটো চটোবোৰ মাৰি পেলাই আহে আৰু মানে পূৰা চালিয়া পূৰা চাল পৰে ইয়াত আৰু আংকল পূৰা জোচত কৰোঁ ন মই কথাটো পূৰা স্পীডত কওঁ কিন্তু মই এতিয়া ক'ব পৰা নাই কাৰণ কেলৈ ক'ব পৰা নাই মানে মোৰ কণ্ডিশ্যন একেবাৰে ভাল নহয় কি উঠোঁ
তো মই ইয়াৰ পৰা উঠি কিনে ঝপিয়াই দিলোঁ কাৰণ সেইটো চাইডে গাড়ী চাইবোৰ আহি থাকে ন সেইকাৰণে মই এইটো চাইডে আহি গ'লোঁ তেতিয়া কথা চথা ক'বলৈ ভাল হ'ব আৰু সেইফালে তলত গোটেই মানুহবোৰে পিকনিক খাইছে ডিচেম্বৰ লাষ্ট ডিচেম্বৰ বুলি আজি মানি দিছোঁ আৰু চবেই আৰু মোকো চাইছে মইনো কিনো কৰি আছোঁ বুলি আৰু একচুৱেলি একেবাৰে বেয়া নাপাব সপ্তাহত এটাহে ভিডিঅ' দিওঁ কাৰণ ইমানো মানে আগতে যেনেকৈ 4 দিনৰ মূৰত বা 2 দিনৰ মূৰত ভিডিঅ' দিছিলোঁ এতিয়া মই দিব পৰা নাই কাৰণ কেলৈ পাপাই দেখাই আছে পিকনিক খাই আছে বুলি কাৰণ কেলৈ দিব পৰা নাই মানে মোৰ গাটো ভাল হয় আৰু নাৰ্ছিং কৰি থাকিলে মানে টাইমো নিমিলে ন মই পঢ়াৰ লগতে মানে বহুতখিনিয়ে মানে ইগন'ৰ সেইকাৰণে মানে মই ইউটিউব চেনেলটো একেবাৰে ইগন'ৰ কৰা নিচিনা হৈছে তথাপিও আপোনালোকৰ কাৰণে ভিডিঅ' চিডিঅ'বোৰ দিওঁ আৰু বেছিকৈ কৈ আছোঁ একেটা কথাকে তো আপোনালোকে চক নেদেখিব চাগে ইয়াৰ পৰা সেই ইয়াত মানে পিছফালে মানুহবোৰ পূৰা পিকনিক খাই আছে তললৈ নাযাওঁগৈ কাৰণ মোৰ ডিঙি চিঙি পূৰা বিষ হৈছে আৰু বেছি ৰাতি হৈ গ'লে মানে মই মানে কাইলৈ উঠিব নোৱাৰিব পাৰোঁ জানুৱাৰী চানুৱাৰী খাবৰ কাৰণে হয় নাই পাপা একো এটা নকয় আজি ক'ব লাগিব মোৰ ফটো এটা মাৰি দিব লাগিব কৈ দিয়া কিবা এটা আজি যে মই যে আহিছোঁ ন ইমান দিনৰ মই যে ঘৰলৈ আহিছোঁ তুমিও নেদেখা মই হ'লেও নেদেখোঁ ভিডিঅ' কলিঙো নহয় কথা মানে কেনেকুৱা লাগিছে আজি মোক লগ পাই আজি বৰ্তমান বহুত ভাল লাগিছে কাৰণ কেলৈ শেষ বছৰ শেষ দিন আজি লগতে ফুৰিবলৈ আহিছোঁ হয় নাই ইমান ভাল লাগিছে আজি ইমান ধুনীয়াকৈ পিকনিক খাইছে আৰু ফুৰিবলৈ আহিছোঁ দলং বেটি আছে মোৰ লগত ইমান ভাল এক শুভেচ্ছ কি লাগে ভাল লাগিছে এনেকৈ ক'লে মানে মোৰো মন যায় আহিবলৈ মানে কি ইয়াত গাড়ী চাড়ীবোৰ বেছি হৈছে না পাপা মাত খা নুশুনিবও পাৰে তথাপিও শুনিবলৈ চেষ্টা কৰোঁ নকয় মানে কেমেৰাৰ ভিতৰত তো সেইবিলাক দেখিব আৰু ৰূপম দাৰ লগত ফটো চটো মাৰিম কাৰণ ৰাতি ৰিলচ বনাব নোৱাৰি সেইকাৰণে মানে ব্লগত উলিয়াবলৈ অলপ চেষ্টা কৰিম ধন্যবাদ দেই আপোনালোকক জনাইছোঁ মোৰ ছোৱালীজনী বহুতখিনি কষ্ট কৰি আছে এই আপোনালোকে যদি সহযোগ কৰি দিব আৰু থাকে নহয় অকণমান সহায় হওক কিবা এটা কৰিব লাগে আৰু চাপৰ্ট কাৰণ আপোনালোকে ছাপোৰ্ট কৰিলে মানে মোৰো মন যায় ভিডিঅ' চিডিঅ' বনাবলৈ আগতে বাৰু সেইটো ইমান নাছিলে বাৰু মোৰ যে কিবা ভিডিঅ' চিডিঅ' বনোৱা কিন্তু এতিয়া যেতিয়া ভিডিঅ' চিডিঅ' বনাওঁ এতিয়া ঘৰৰ মানুহৰ ছাপোৰ্ট কৰি আগতে ভিডিঅ' চিডিঅ' মানে কি বনাই আছে এনেকুৱা টাইপৰ মানে ৰিলচ চিলচবোৰ বনালে মানে কি হয় মানে মই ৰিলচ চিলচবোৰ বনালে মানে তেতিয়াই বনাই থাকোঁ ন দিন ৰাত চিন্নাই মন গ'লে নাচোঁ সেনেকুৱা টাইপ আছোঁ কিন্তু এতিয়া লাহে লাহে বনাই এতিয়া ঘৰৰ মানুহখিনি ভাল পাইছেগৈ আৰু মোক মানে এতিয়া কিবা এটা কাম কৰোঁ বুলি ক'লে পটককেনে মানে ছাপোৰ্ট কৰে মানে কৰিব লাগে কাৰণ আজিকালি ল'ৰাই যে কৰিব লাগে সেইটো কথা নহয় আজিকালি ল'ৰা ঠাইত ছোৱালীও কৰে নহয় জানো সেইকাৰণে ল'ৰা ছোৱালী দুয়োটাই আগবাঢ়িব লাগে লাইফত কিবা এটা কৰিব লাগে হয় নাই মুঠতে লাইফত কিবা এটা নহয় কিবা এটা লাইফত কিবা এটা নহয় কিবা এটা কৰিবলৈ হ'লে মানুহ ছাকচেছ হ'বই লাগিব আৰু কি ছাকচেছ হ'ব হ'লেতো ঘৰখন বা দূৰত থাকিবই লাগিব নহয় জানো সেইকাৰণে মোৰো একেই কণ্ডিশ্যন হৈছে ঘৰখনৰ পৰা আঁতৰি আছোঁ কাৰণে মোৰ ইউটিউব চেনেলটো মানে ভিডিঅ' চিডিঅ' দিব পৰা নাই পাপা দুখ কৰিছে কাৰণ পাপাও পূৰা কান্দুং নিচিনা কৰিছে নাই মই দুখ কৰিবলগীয়া কোনো কথা নাই বাৰু মানে মই জানো যেতিয়া ঘৰত থাকিলে মানে কি হয় মানে এনি হ'লেও যোনে হ'লেও গালি দি থাকে নহয় জানো আৰু যেতিয়া দূৰত থকা হয় তেতিয়া অনুভৱ হয় যে মা দেউতা কি বস্তু হয় বা তেতিয়াও মাক দেউতাকো বেছি অনুভৱ হয় যে আমি কি আছিলোঁ এইখিনি টাইমত আচলতে দূৰত থাকিলে মানে কয় যে মৰম চেনেহটো বেছি বঢ়ায় সেই তেনেকুৱা হৈছে পাপা মোৰ ঘৰৰ যিমানখিনি ফেমিলি মেম্বাৰ্ছ আছে সেইখিনিয়ে হৈছে মই এতিয়া দূৰত থাকিলে কি হয় মোৰো মনত পৰে ঘৰখনলৈ আৰু পাপাহঁতৰ মোলৈ মনত পৰি থাকে সেইকাৰণে মই সদায় ফোন চোন কৰি কেনে খবৰ লৈ থাকোঁ কথা কৈ থাকিলে ওলাই গৈ থাকিব নহ'লে আজি ভিডিঅ'টো শেষেই নহ'ব মোৰ আপোনালোকৰ কথাখিনি শুনি থাকিবলৈ মন যাব তেনেহ'লে এতিয়া বলক ঘৰলৈ যাওঁ কাৰণ থিয়েটাৰখনো চাবলৈ আছে আৰু এতিয়া সুদৰ্শন থিয়েটাৰখন উপভোগ কৰক গাড়ীখন তোৰ কাৰণেহে মনে বহি আছোঁ মোৰ হ'ব লাগিছিলে তাই এবাৰ এম্বুলেঞ্চ বন্ধ কৰি নহয় তাই মই মাতেই বন্ধ কৰিলোহেঁতেন তাই মই হাতেই বন্ধ কৰিলোহেঁতেন কোৱা নাই ক'ত হয় কি ভাবিছে হাতেই বন্ধ কৰি ছোৱালীজনী যেতিয়া মোক দম দি আছে তই কি কৰিছে চেনি খাই নাই কোৱা চেনি গাড়ীখন মোৰ কাৰণে বনাব সেইখন গাড়ীখন ভাত খাই ৰাখলা দোকানৰ পৰা নহ'লে গৰম পুৰি চব্জি লৈ আহোঁ ইয়াত আনি আকৌ এবাৰ গৰম কৰি দিলে হ'ল চিকেন আছে গাহৰি অলপ আছিল ভাতৰ লগত দিম বুলি ভাবিছোঁ ভাতৰ কথা পিছত